বিনা প্ৰতিদ্বন্দ্বিতাৰে বৰক্ষেত্ৰী সমষ্টিৰ 53 নং জয়সাগৰ কেকানকুচি গাঁও পঞ্চায়ত গঠন কৰা হয়। 53 নং জয়সাগৰ কেকানকুচি গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত 3 নং ৱাৰ্ডৰ সদস্য নন্দিতা বৰ্মন দাস নিৰ্বাচিত হয়। আনহাতে পঞ্চায়তখনৰ উপ সভানেত্ৰী পদত 9 নং ৱাৰ্ডৰ সদস্য প্ৰতিভা দাস নিৰ্বাচিত হয়। পঞ্চায়তখনৰ দুইগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। আজি নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে আগন্তুক সময়ত দুৰ্নীতিমুক্তভাৱে ৰাইজৰ সেৱা কৰিব বুলি সদৰি কৰে। উল্লেখযোগ্য যে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ 15খন গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া 4 জুলাইৰ পৰা 9 জুলাইলৈ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত অনুষ্ঠিত হ'ব। নং জয়সাগৰ কেকানকুচি গাঁও পঞ্চায়তৰ পৰা 3 নম্বৰ ৱাৰ্ড নন্দিতা বৰ্মন দাস। 10 জন। মই ৰাইজৰ সহযোগিতাত 10 জন মেম্বাৰৰ সহযোগিতাত গোটেইখিনি কাম কৰিম বুলি ভাবিছো। 53 নং জয়সাগৰ কেকানকুচি 9 নম্বৰ ৱাৰ্ডৰ সদস্য হয় মই। আজি মই উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছো। ৰাইজৰ আমি যিহেতু নৱগঠিত প্ৰাৰ্থী, বৰ্তমান আমাৰ চব সদস্য যিবিলাক সভানেত্ৰী বাইদেউ আৰু ৰাইজৰ সহায় সহযোগিতাত যিখিনি কাম আছে সেইবিলাক আমি এতিয়া নতুনকেহে হৈছো। আমি গোটেইখিনি লগ হৈ আলোচনা কৰি তাৰ ভিত্তিতহে কামবোৰ আগবঢ়া যাব। আমাৰ ৱাৰ্ডতো সমস্যা আছে। সেই সমস্যা যিহেতু এতিয়া আমি নকওঁ, আগে আমাৰ ৱাৰ্ড মেম্বাৰ বিলাকৰ লগত সভানেত্ৰী বাইদেউৰ লগত আলোচনা কৰিলো, তাৰ পিছতহে এইবিলাক আমি ডিচিশ্যন ল'ম আৰু। বৰক্ষেত্ৰীৰ পৰা ৰিপৰ্ট JBP ভাৰত।